নমস্কাৰ সকলোকে আসামিজ এডুকেশ্যনেল জ্ঞান ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ মই অনুপম দাস এছিষ্টেণ্ট টিচাৰ আজি আমি ৰিমছৰ বিষয়ে কথা পাতিম এই ৰিমছ এপছৰ যোগেদি বৰ্তমান অসমত শিক্ষক সমাজে ডেইলি এটেণ্ডেন্স প্ৰেৰণ কৰি আছে আৰু এই ৰিমছ এপছৰ যোগেদি যি ডেইলি এটেণ্ডেন্স প্ৰেৰণ কৰি থকা হৈছিলে এই ৰিম এপটো সংশোধন কৰিবৰ কাৰণে বিভিন্ন সময়ত বাদ প্ৰতিবাদ চলি আছিল আৰু তীব্ৰভাৱে শিক্ষক সমাজে প্ৰতিবাদ কৰিছিল আৰু পত্ৰ প্ৰেৰণ কৰিছিল কৰ্তৃপক্ষলৈ কিছু সংশোধন কৰিবৰ কাৰণে কাৰণ ইয়াত বহু ধৰণৰ বিসংগতি দেখা পোৱা গৈছিল আৰু সেই ফলশ্ৰুতিতে যোৱা 25 অক্টোবৰৰ পৰা তীব্ৰ যি প্ৰতিবাদ চলিছিল সেই প্ৰতিবাদৰ অন্তত ৰিমছ এপছত এটেণ্ডেন্স দিয়াৰ পৰা শিক্ষকসকল কিছুদিনৰ কাৰণে বিৰত আছিল আৰু এতিয়া অসম চৰকাৰৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন ওলাইছে বিশেষ খবৰ ওলাইছে সেই খবৰটোৰ যোগেদি জনোৱা হৈছে যে ৰিমছ এপছত বিশেষ সংশোধনী কৰা হ'ব আৰু এই ৰিমছ এপছৰ যোগেদি কি সংশোধনী কৰা হ'ব সেই বিষয়ে বাতৰি কাকতত বিশেষ এটি বাতৰি প্ৰকাশ পাইছে আজি আমি এই ভিডিঅ'ৰ যোগেদি সেই বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ আৰু এই ভিডিঅ'ত ৰিমছ এপছৰ যোগেদি শিক্ষক সমাজে যি ডেইলি এটেণ্ডেন্স প্ৰেৰণ কৰি থকা হৈছে ইয়াতে যি সুবিধা পাইছে আপোনাৰ মতামত নিশ্চয় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব পাৰিব আহক তেতিয়াহ'লে আমি ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ ৰাজ্যৰ শিক্ষক সমাজৰ তীব্ৰ প্ৰতিবাদ ওজৰ আপত্তিক অৱশেষত গুৰুত্ব প্ৰদান কৰিবলৈ সিদ্ধান্ত লৈছে শিক্ষা বিভাগে ৰিমছ এপ বাতিল নকৰিলেও ইয়াৰ ব্যৱহাৰিক ক্ষেত্ৰত শিক্ষা বিভাগে বহুখিনি শিথিলতা আনিবলৈ সন্মত হৈছে ৰিমছ এপটো বাতিল কৰিবৰ কাৰণে শিক্ষক সমাজৰ যি বিভিন্ন দল সংগঠন আছে প্ৰাথমিকৰ পৰা আৰম্ভ কৰি মাধ্যমিক পৰ্যায়লৈ এই সকলো দল সংগঠনৰ যোগেদি বিগত সময়ছোৱাত বাতিল কৰিবৰ কাৰণে বা সংশোধন কৰিবৰ কাৰণে দাবী জনোৱা হৈছিলে কিন্তু চৰকাৰে ইতিমধ্যে জনাইছে যে ৰিমছ এপ বাতিল কৰাটো সম্ভৱ নহয় আৰু এই ৰিমছ এপৰ যোগেদি শিক্ষক সমাজৰ ডেইলি এটেণ্ডেন্স লোৱা হৈ আছে ছাত্ৰ ছাত্ৰীও বিভিন্ন ধৰণৰ তথ্য পাতি ইয়াত সংগ্ৰহ বা ৰখা হৈছে বিভিন্ন কাৰণবশতেই হওক বা যিয়েই নহওক ৰিমছ এপ বাতিল নকৰোঁ বুলি ৰাজ্য চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তেওঁলোকে জনাইছে যে আজি শিক্ষা বিভাগৰ প্ৰধান সচিবে বিভিন্ন শিক্ষক সংগঠনৰ সৈতে আলোচনাত মিলিত হৈ এক গ্ৰহণযোগ্য সমাধান সূত্ৰ উলিওৱাৰ চেষ্টা কৰিছে দিছপুৰৰ সূত্ৰৰ পৰা ইতিমধ্যে জানিব পৰা গৈছে যে ৰিমছ এপ ব্যৱহাৰৰ ক্ষেত্ৰত শিক্ষা বিভাগে পূৰ্বতে জাৰি কৰা নিৰ্দেশনাত সংশোধন ঘটাব সেই অনুসৰি শিক্ষক সমাজে আধাৰ কাৰ্ড বেংক একাউণ্টৰ বহি বা অন্য কোনো নথিপত্ৰ জমা দিব নালাগে শিক্ষক শিক্ষয়িত্ৰীৰ মোবাইলত ৰিমছ এপ ডাউনলোড হ'লেও GPS সক্ৰিয় হৈ থাকিব কেৱল বিদ্যালয়ত উপস্থিত হোৱাৰ সময়ত অৰ্থাৎ শিক্ষক শিক্ষয়িত্ৰীয়ে বিদ্যালয়ত উপস্থিত হৈ নিজ মোবাইলৰ ফটো তোলাৰ সময়ত GPS সক্ৰিয় হ'ব কিন্তু বাকী সময়ছোৱাত GPS নিষ্ক্ৰিয় হৈ থাকিব তদুপৰি ৰিমছ এপ ব্যৱহাৰৰ সময়ত আন বহু কঠোৰ নিৰ্দেশনাৰ সাল সলনি হ'ব বুলি সূত্ৰটোৱে জানিবলৈ দিছে অৱশ্যে এতিয়ালৈ শিক্ষা বিভাগে অনানুষ্ঠানিকভাৱে কোনো সংশোধিত জাননী জাৰি কৰা নাই চৰকাৰৰ এই গুণাগথাৰ বিপৰীতে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই স্পষ্টভাৱে শিক্ষা বিভাগক জনায় যে উপস্থিতি তথ্য সংগ্ৰহত আপত্তি নাই কিন্তু এই উপস্থিতিৰ তথ্য সংগ্ৰহ কৰিবলৈ শিক্ষকৰ ব্যক্তিগত মোবাইল ব্যৱহাৰ কৰাত শিক্ষক সমাজ সন্মত নহয় শিক্ষকৰ ব্যক্তিগত মোবাইল কোনো কাৰণত ব্যৱহাৰ কৰা নহ'ব সন্মিলিত শিক্ষক মঞ্চৰ এই স্থিতিৰ পাছত শিক্ষা বিভাগে কি সিদ্ধান্ত লয় সেয়া লক্ষণীয় হ'ব আজি বৈঠকত শিক্ষা বিভাগৰ বিশেষ আয়ুক্তগৰাকীও উপস্থিত এতিয়া আহোঁ আমি আন এটা মূল কথালৈ শিক্ষক সমাজে যি ৰিমছ এপছৰ যোগেদি এটেণ্ডেন্স দিয়া হৈছিল এই বিষয়ে আমি যিমান দূৰ গম পাইছিলোঁ আনঅফিচিয়েল খবৰ হিচাপেও যদিও আনঅফিচিয়েল খবৰ তথাপিও মই ভিডিঅ'ৰ যোগেদি জনাব বিচাৰিছোঁ ৰিমছ এপ অৰ্থাৎ এটেণ্ডেন্স ব্যৱহাৰৰ কাৰণে যি ৰিমছ এপ ব্যৱহাৰ কৰা হৈছে সেইবাবে শিক্ষক সমাজৰ অৰ্থাৎ প্ৰত্যেকজন শিক্ষকৰ বাবে একোটাকৈ মোবাইল ফোনৰ ব্যৱস্থা কৰা হৈছিল বুলি আমি গম পোৱা গৈছিল কিন্তু এই প্ৰত্যেকজন অসমৰ যি শিক্ষক কৰ্মচাৰী আছে সেই শিক্ষক কৰ্মচাৰীৰ কাৰণে যি এটেণ্ডেন্সৰ ব্যৱস্থা কৰা হৈছিলে তেওঁলোকৰ প্ৰত্যেককে যদি এটাকৈ মোবাইল দিয়া হয় বা মোবাইল ফোনৰ যি ব্যৱস্থা কৰা হৈছিল বুলি জানিব পৰা গৈছে এই বৃহৎ অংকৰ টকাটো নিশ্চয় চৰকাৰে ক'ত খৰচ কৰিছে নে ব্যক্তিগত কোম্পানীক লগত যি যোগাযোগ চলিছিল বা চুক্তিবদ্ধ হৈছিলে তাতেই এই পইচাবিলাক খৰচ কৰিছে নেকি গতিকে আমি তীব্ৰভাৱে বা আমাৰ দল সংগঠনসমূহে তীব্ৰভাৱে
এইটো দাবী জনাব লাগে যে যদি শিক্ষকসকলে ৰিমছ এপ ব্যৱহাৰ কৰিব লাগে নিশ্চয় তেওঁলোকক প্ৰত্যেককে এটা মোবাইল ফোন দিয়াটো বাঞ্ছনীয় বা নিদিলেও কিন্তু স্কুলখনৰ বাবে এটাকৈ মোবাইল ফোন দিলেও কিন্তু বহুত সুবিধা হয় বুলি ভাবিব পৰা যায় বিগত কেইবছৰমানৰ আগতে আমি দেখা পাইছিলোঁ যে টিচাৰ্ছ এটেণ্ডেন্সৰ কাৰণে মৰিগাঁৱৰ পৰা আৰম্ভ কৰি কেইখনমান ডিষ্ট্ৰিক্টত পাইলট প্ৰজেক্ট হিচাপে যে এটেণ্ডেন্স লোৱা হৈছিল সেই এটেণ্ডেন্সৰ ক্ষেত্ৰত কিন্তু কিছু টেবলেট বিতৰণ কৰা হৈছিল আৰু এই টেবলেট আৰু স্কেনাৰৰ যোগেদি এটেণ্ডেন্সৰ ব্যৱস্থা কৰা হৈছিল কিন্তু এতিয়া ৰিমছ এপ ব্যৱহাৰৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ তথ্য আৰু শিক্ষকৰ যি তথ্য পাতি সংগ্ৰহ কৰা হ'ব এই ক্ষেত্ৰত শিক্ষকৰ যি ব্যক্তিগত মোবাইল আছে বা জিপিএছ অন কৰা যি কথা অৰ্থাৎ জিপিএছ অন কৰিলেহে লোকেশ্যন টেষ্ট কৰা যাব বা তেওঁ স্কুলত এটেণ্ডেন্স দিব পাৰিব এনে ধৰণৰ কিছু ক্ষেত্ৰত টিচাৰসকলৰ প্ৰাইভেচিৰ ক্ষেত্ৰত কিছু অসুবিধা হোৱাৰ সন্মুখীন হৈ যাব পাৰে নিশ্চয় গতিকে চৰকাৰে যি ৰিমছ এপ বাতিল নকৰাৰ সিদ্ধান্ত লৈছে গতিকে এই ক্ষেত্ৰত শিক্ষকসকলৰ বাবে এটা বিশেষ পদক্ষেপ ল'বৰ বাবে উচিত সেই বিষয়ে আমি তীব্ৰভাৱে প্ৰতিবাদ কৰা বা দাবী জনাটো উচিত বুলি আমি ভাবোঁ পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ খা খবৰ নিশ্চয় আমি জনাই থাকিম চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ খা খবৰ নিশ্চয় টাইম টু টাইম পাই যাব ধন্যবাদ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ